জিলাৰ RCT ফালৰ পৰা পৰ্যটন উদ্যোগৰ বিকাশৰ কাৰণে এটা টুৰিষ্ট গাইড প্ৰমোশ্যনৰ কাৰণে যি ট্ৰেইনিং আৰম্ভ হৈছে তাৰ আজি শুভাৰম্ভ অনুষ্ঠানত মই উপস্থিত আছোঁ আৰু আমি ভাল পাইছোঁ যে প্ৰায় 32জন ইয়াতে পাৰ্টিচিপেণ্টছ আহিছে আৰু তেওঁলোক যথেষ্ট উৎসাহী আৰু কিছু অভিজ্ঞতাও আছে আমি আশা ৰাখিম আহি থকা দিনত তেখেতসকলে এই ট্ৰেইনিঙৰ যোগেদি উপকৃত হৈ পৰ্যটন ক্ষেত্ৰক আগবঢ়াই দিবলৈ চেষ্টা কৰিব আৰু শিৱসাগৰত পৰ্যটন উদ্যোগক একমাত্ৰা দিয়াৰ ক্ষেত্ৰত তেখেতসকলে এক গুৰুত্ব ভূমিকা ল'ব ধন্যবাদ মই গাইড বুলিয়ে নকওঁ মই টুৰিজিম যাতে এণ্টাৰপ্ৰিনাৰ হয় চবে সেইটো আশা কৰিম চবৰে বেলেগ ক্ষেত্ৰত চাগে স্পেচিয়েলাইজেশ্যন আছে নিজে ভাল পোৱা কাম কিছুমান আছে তেওঁ এটা লাগি আছে ধৰক গাড়ী চলাই আছে বা আপুনি ফাৰ্মিং কৰি আছে বা বাকী যিখিনিয়ে পঢ়ি আছে বা কিছুমানে ভাবি আছে কি কৰিম হয়তো এই ট্ৰেইনিংটোৰ পিছত আপোনালোকে নিজৰ ৰাস্তাটো বিচাৰি পাব যে একচুৱেলি টুৰিজিমৰ মই কোনটো ফিল্ডত কাম কৰিম মই সদায় কওঁ যে টুৰিজিমৰ যিটো পৰিসৰ বা ফিল্ড আমাৰ একদম পানীৰ তলৰ পৰা আকাশলৈকে যিটো আমি যে স্কুবা ডাইভিং কৰোঁ সেইটো এটা টুৰিজিমৰে পাৰ্ট আৰু বা আমি যে পেৰামোটৰিং কৰোঁ বা আদাৰ যিবিলাক এক্টিভিটি এয়াৰত কৰোঁ গ্ৰাউণ্ডতো আছে ইমান ডাঙৰ এখন ফিল্ডত গতিকে আমাৰ কাৰণে কাম পুৰা পালন নিশ্চয় বা হৰ্টিকালচাৰ ট্ৰেইনিং মৌ পালন দিছ ইজ অনলি ওৱান এক্টিভিটি এটা এক্টিভিটি লৈ আপুনি কাম কৰিব লাগিব এতিয়া গম পালে ছাৰসকলে কৈ গ'ল বিভিন্ন ধৰণৰ ইয়াত স্কোপ আছে হয়নে আৰু সেই ক্ষেত্ৰখন মানে সেই ক্ষেত্ৰখনৰ বিষয়ে জানিবলৈ আমি এগৰাকী সুযোগ্য ব্যক্তি পাইছোঁ যিগৰাকী হিৰণমণি বৰগোহাঁই বাইদেউ সেই বাইদেউৰ যিখিনি অভিজ্ঞতা ছাৰসকলেও কৈছে ময়ো তেখেতৰ ওচৰত বহুত কথা শিৱসাগৰত এটা প্ৰচণ্ড সম্ভাৱনা আছে কিন্তু সেইটোক আমিয়ে উপেক্ষা কৰি পেলাই আমি শিৱসাগৰবাসীসকলে আচলতে উপেক্ষিত কৰি পেলাই সকলো আছে নগুনি নলং গমৰ নিচিনা আমাৰ আচলতে হৈ আছিল কিন্তু এতিয়া ছাৰৰ নেতৃত্বত লগতে মাধৱ দাস ডাঙৰীয়াৰ সহযোগত আৰু আমাৰ কিৰণময়ী বাইদেউহঁতৰ এটা গ্ৰুপৰ অহৰ্নিশে প্ৰচেষ্টাত যাতে মই ভাবিছোঁ এই হেৰুৱা সূতাৰ আণ্ডাল যাতে আমি বিচাৰি পাওঁ আৰু আজি যিসকল ব্যক্তি ইয়ালৈ আহিছে তেওঁলোকে যিটো প্ৰশিক্ষণ দিছে যে টুৰিষ্ট গাইড চ' যিসকলে পৰ্যটন ভাল পায় তেওঁলোক ইয়ালৈ যেতিয়া আহে তেওঁলোক ঠিকনাবিহীন হৈ আহে এই ঠাইডোখৰত তেওঁলোকে এটা মনৰ ঠিকনা বিচাৰে সেই ঠাইডোখৰত কিবা এটা ভাল পোৱা তেওঁলোকে প্ৰাপ্তি লৈ যাবলৈ আহে গতিকে সেইখিনিক আমি কিমান পৰিমাণে দিব পাৰিছোঁ সেই কথাখিনিত আপোনালোকৰ বহুত এটা ডাঙৰ আপোনালোকৰ এটা গধুৰ দায়িত্ব থাকিব গতিকে মই অনুৰোধ কৰিম আপোনালোকে যাতে এই যে প্ৰশিক্ষণটো ল'বলৈ আহিছে এইটো কেৱল এটা পেচা নহয় পেলাই আপোনালোকৰ নিচালৈ পৰিৱৰ্তন হওক আৰু ইয়াৰ ৰাগীত আপোনালোকে আচলতে আমাৰ যিসকল পৰ্যটক তেওঁলোকক আমাৰ ঠাইখনৰ অন্তত আমি যে কৈ থাকোঁ আমাৰ ঠাইখন ইতিহাস প্ৰসিদ্ধ বাৰেৰহণীয়া ইয়াত কৃষ্টি সংস্কৃতি জাতি জনগোষ্ঠী আছে তাৰ মাদকতাটো কোনে দিব পাৰিব তেওঁলোকে হয়তো প্ৰতিটো ভাষা ক'ব পৰা মানুহ নাথাকিব আমিয়ে ক'ব লাগিব আপোনালোকে যিখিনি ব্যাখ্যা কৰিব তেওঁলোকে সেইখিনিকে মনৰ টোপোলাটোত লৈ পেলাই বেলেগৰ আগত ক'বগৈ গতিকে আপোনালোকে হ'ল সেইখন চানেকি যিখন আমি বনাবলৈ গৈ আছোঁ যাৰ দাপোনত আচলতে শিৱসাগৰে ইতিহাসে বা বৰ্তমানে এটা নতুন পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন হাঁহি বিৰিঙাব গতিকে মই আপোনালোকলৈ অনুৰোধ কৰিলোঁ যাতে এই প্ৰশিক্ষণটো কেৱল মাত্ৰ কাগজ কলমৰ এটা প্ৰশিক্ষণ হিচাপে নলৈ পেলাই আপোনালোকে এটা নিচা হিচাপে লওক